So hello friends, welcome back to Activities with V. Mane aji eta normal video aru man besi hi-fi video na hai. So mane party side eku kora na 31st or New Year eku party side kora na mane alman sordi lagil. Tar pasot mane mor ma ka hoise aru apnalok notun bosor shubhechha thakil mane aru happy new year. So aha korilu je ei bosor to mane 2023 to বছৰটো যদি আপোনালোকৰ ভালে যায় আপোনালোকে মোক সাপোৰ্ট কৰে আপোনালোকৰ কাৰণে মই ভাল ভাল ভিডিও লৈ আহি থাকিম সো এতিয়া মানে যোৱা বছৰটো গ'ল এতিয়া যোৱা বছৰ আমাৰ মেমৰিজ খিনি মানে ৰিপিট কৰো কেনেকৈ কি কৰিছিলো সো ঐ ষ্টাৰ্ট কৰ এক্সেন্ট মই ইউটিউবাৰ সো মই ষ্টাৰ্ট কৰো সো আজি ভিডিওটো বলক আৰম্ভ কৰো সো প্ৰথম মই ইউটিউব জাৰ্নিটো ষ্টাৰ্ট কৰিছিলো 2021 ত মোৰ যোনটো ফাৰ্স্ট ভিডিও আছিল হেতু আছিল এটো So tar pason moi eneke how do you draw a rose eneke good habit moi activities ano junbur moi bishekke ghorot course childor karone activities buranor hebur opore video esa ebur video moi disilu so 1 year ago tasot ekhin leke moi disilu video bur aru tar pason moi mane kisuman personal issues or karone moi kedin manor karone video dia nasilu আৰু আকৌ মই মোৰ ইউটিউব জাৰ্নিটো ষ্টাৰ্ট কৰিছিলো 2022 সো 2022 পৰা মই এইবোৰ ভিডিও ষ্টাৰ্ট কৰিছিলো আপোনালোকে বহুত সাপোৰ্ট কৰিলে আশা কৰো আপোনালোকে আৰু যাতে সাপোৰ্ট কৰি থাকে আগলৈও আৰু 2022 তে মোৰ 1000 সাবস্ক্ৰাইবাৰ হৈছিল আৰু আপোনালোকৰ সাপোৰ্টত মোৰ এতিয়া 1.62 কে সাবস্ক্ৰাইবাৰ হৈছে আৰু আশা কৰো যে আপোনালোকে এনেকৈ সাপোৰ্ট কৰি থাকক তাৰ পাছত এটা মই ভিডিও দিছিলো কিশোৰদাৰ ওপৰত তো কিশোৰদাৰ এই প্ৰথম ভিডিওটো এদিনতে 94 কে ভিউজ টাচ কৰিছিলে আৰু আপোনালোকৰ আশীৰ্বাদত এটো মানে হে তেতিয়াই মোৰ 1000 সাবস্ক্ৰাইবাৰ হৈ গৈছিলে তাৰ পাছত মই তেনেকৈ ভিডিওবোৰ দিলো স্পৰ্টছ আৰু এৰোবিক্স তেনেকৈ ভিডিওবোৰ দি আছো আৰু আপোনালোকে সাপোৰ্ট কৰি আছে আশা কৰো আগলৈও সাপোৰ্ট কৰে যাতে আৰু তেনেকৈ মেলা গ্ৰন্থমেলা আদি ভিডিওবোৰ বনালো ভিডিওটো বেছি দীঘল নকৰো এটা নৰমাল ভিডিও আৰু আশা থাকিল যে আপোনালোকে মোক সাপোৰ্ট কৰি থাকিব এনেকৈ আপোনালোকে সাপোৰ্ট কৰি থাকক হেতু আশা থাকিল আৰু নিউ ইয়াৰৰ শুভেচ্ছা থাকিল তাৰ লগতে আপোনালোকে যাতে মোক এনেকৈ সাপোৰ্ট কৰি থাকে আপোনালোকৰ কাৰণে মই নতুন নতুন এক্টিভিটিজ আৰু ভাল ভাল ভিডিওছ বনাই থাকিম সো আজি ভিডিওটো বেছি দীঘল নকৰো আৰু দুটা গিফট আছে মোৰ মানে মাতাশ্ৰীয়ে দিছে আৰু হেতু মই আনবক্সিং কৰি পেলাই আপোনালোকক দেখাই মানে নিউ ইয়াৰৰ বাবে মাতাশ্ৰীয়ে মোক এটা নিউ ইয়াৰৰ কাৰণে গিফট এটা দিছে সো আপোনালোকে গেছ কৰকচোন কি গিফট দিছে মই ভাবি আছো কিনো গিফট দিছে ফৰ টিভি এটা দিছে লাগিছে আপোনালোকে গেছ কৰক কমেন্টত কওক কি বা দিছে আৰু নিউ ইয়াৰৰ কাৰণে মই মাক এটা সৰু চাই মানে জানে আৰু যিমানখিনি কেপাচিটি আছে সৰু চাই গিফট এটা দিছো সো আজি এটো আনবক্সিং কৰিম আৰু এতিয়া ভিডিওটো লাষ্টলৈকে চাই থাকক আৰু বলক এতিয়া এটো ওপেন কৰো এই নুখুলে দেখোনে খুলিলে দিয়ক জেনটেন কৰি পেলাই আৰু কিবা টেবুল এখন দিছে এখন মানে পৰ্টেবল টেবুল সো মোৰ এটা উইশ আছিল মাক কৈ আছিল যে পৰ্টেবল টেবুল এখন লাগে আৰু মায়ে এখন দিছে আৰু থ্যাংক ইউ মা ইমানখিনি মানে কৰাৰ কাৰণে এখন দিয়াৰ কাৰণে সো এনেকৈ আপোনালোকে লৈ পেলাই এনেকৈ বহিব পাৰে আৰু এতিয়া এখনতে পঢ়িম আৰু মই সো अगेन মোৰ ফালৰ পৰা এটা সৰু চাই এটা গিফট দিছো আৰু মাক ওকে গেছ কৰক কি আছে এটো ভিতৰত গেছ কৰকচোন আৰু যদি গেছ কৰিব পাৰিছে কমেন্টত লিখি দিব সো মায়ে খুলিলে এটো আৰু ইয়াৰ ভিতৰত আছে দুডাল কাজল মানে এই কেপাচিটিটো আছে আৰু যিমানখন কেপাচিটি আছে ইমানখিনি দিছো আৰু কাজলডাল দিছো সো মায়েও ভাল পাইছে কাজলডাল সো আৰু আজি ভিডিওটো এখন টেবুলখন আৰু ইয়া মাৰ কাজল সো আৰু এটা আনবক্সিং কৰিলো সো শেষত আপোনালোকক নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু এতিয়া আহো বাই বাই